ফ্ৰণ্টলাইনৰ লিডাৰ বিশেষকৈ জিলাৰ যিবিলাক বিষয়ববীয়া আৰু উইংছ যি দুটা আমাৰ ফ্ৰণ্টেল উইংছ আছে মহিলা আৰু যুৱক তাৰ বিষয়ববীয়া প্লাছ আমাৰ যিসকল ব্লক সভাপতি ইয়াত আপোনালোকে জানে যিটো MCLA সমষ্টি ৱাইজ আমাৰ একোখনকৈ কমিটি আছে সেই কমিটিৰ যিজন সভাপতি সেইসকলক লৈ বেছিকেলি সেইসকলক লৈ এটা যিটো আমি আজি লিডাৰশ্বিপ ট্ৰেইনিং ইয়াত এটা আমি অনুষ্ঠিত কৰিলোঁ আৰু তেওঁলোকক লিডাৰশ্বিপ ট্ৰেইনিঙৰ যোগেদি আমি তেওঁলোকক মটিভেশ্যন কৰিলোঁ বিশেষকৈ অহা লোকসভা নিৰ্বাচনৰ বাবে আমি তেওঁলোকক প্ৰস্তুত কৰিছোঁ আজি ইয়াত প্ৰশিক্ষণত তেওঁলোকে যিবিলাক কথা শিকিছে সেই কথাবিলাক তেওঁলোকে গাঁৱত গৈ বাকী ৰাইজক সেইবিলাক কথা বুজাব ৰাইজৰ মাজলৈ সেই কথাবিলাক লৈ যাব আৰু দলটোক শক্তিশালী কৰাৰ কাৰণে চিৰাং জিলাত লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সকলোকে প্ৰস্তুত কৰিবৰ কাৰণে বেছিকেলি এইখিনি কথাক লৈয়ে আজি আমাৰ এই লিডাৰশ্বিপ ট্ৰেইনিংটো হৈছিল এইটো শুনক দিলীপ শৰ্মাই যিটো চিঠি লিখিছে মোলৈ আৰু যিটো তেওঁ আপোনাৰ ফেচবুকত তেওঁ যিটো পোষ্ট দিছে তাত তেওঁ লিখিছে যে মই নিতান্ত ব্যক্তিগত কাৰণ বুলি কৈছোঁ এতিয়া ব্যক্তিগত কাৰণত যোৱা মানুহ এজনে তেওঁ ব্যক্তিগত কাৰণত গৈ বিজেপিত যোগদান কৰিছে হয়তো তেওঁ ভাবিছে যে বিজেপিৰ যোগেদি তেওঁ ৰাজনৈতিক উত্তৰণ বেছি কৰিব পাৰিব তেনেকুৱা হয়তো ভাবিছে গতিকে তেওঁ গৈছে মই তেওঁক শুভেচ্ছা জনাইছোঁ তেওঁ ভৱিষ্যত উত্তৰ ৰাজনৈতিক তেওঁ যিহেতু আশা কৰি গৈছে তৃণমূলত তেওঁ ৰাজনৈতিক উত্তৰণ হয়তো নাই দেখা বিজেপিত দেখিছে গতিকে যদিও আমি সকলোৱে বিজেপিক আজি ঘৃণা কৰোঁ তেওঁ হয়তো ভাল পাইছে বিজেপিক গৈছে যাওক মই খালি মোৰ পিনৰ পৰা তেওঁৰ ভৱিষ্যত উত্তৰণটোহে মই কামনা কৰিছোঁ নাই সেইটো কোনোবাই কোৱাটোত মই বাধা কেলৈ দিম কোনোবাই কৈছে যাৰ যি মন আছে কৈ থাকক কোনোবাই ক'ব খুজিছে কি ক'লে নহয় সেইটো চাওক আজি আমাৰ সঁচাকৈ দুৰ্ভাগ্যৰ বিষয় অসমখনত আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ আপোনালোকে চাওক মুখ্যমন্ত্ৰীজন কিহবাৰ লগত তুলনা হয় নেকি আজি অসমৰ 3,40,00,000 মানুহৰ তেওঁ মুখ্যমন্ত্ৰী কিন্তু এই মুখ্যমন্ত্ৰীজনে কি কৈছে যেতিয়া আজমল ডাঙৰীয়াই ক'লে ঠিক আছে আজমল ডাঙৰীয়াই পলিটিকেল হেৰিয়াত ক'লে যে মই হিমন্ত বিশ্বকো কিনি ল'ব পাৰোঁ মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰত কি ক'ব লাগিছিলে মুখ্যমন্ত্ৰী কেতিয়াও বিক্ৰীযোগ্য মানুহ নহয় তেওঁ কোনো কিনা বেচাৰ কথা আহিব নোৱাৰে মুখ্যমন্ত্ৰী কিন্তু মুখ্যমন্ত্ৰীজনে কি ক'লে যে মোক আজমলে কিনিব পাৰিব 15 লাখ কোটি টকা মোৰ মূল্য 15 লাখ কোটি টকা দিলে মোক কিনিব পাৰিব হয় 15 লাখ কোটি টকাটো বহুত ডাঙৰ অংক আজমলৰ হাততো নাই আমি সেইটো জানো কিন্তু মুখ্যমন্ত্ৰীজন 15 লাখ নালাগে অসীম টকা সাগৰৰ মহাসমুদ্ৰৰ সমান টকা হ'লেও মুখ্যমন্ত্ৰী কেতিয়াও তাৰ লগত তুলনা নহয় মুখ্যমন্ত্ৰী হৈছে ৰাইজৰ এজন প্ৰতি গতিকে মুখ্যমন্ত্ৰীজনে নিজকে যে 15 লাখ নালাগে তাতোতকৈও বেছি 15 লাখ কোটি নালাগে হাজাৰ এইটো কি বুলি কয় লাখ কোটি টকা কওক তথাপিও মুখ্যমন্ত্ৰীৰ মুখৰ পৰা তেওঁ বিক্ৰী হ'ব বুলি শব্দটো ওলাব নালাগিছিলে তেওঁ তাৰমানে তেওঁ অসমৰ মানুহক বিক্ৰী কৰিব বিচাৰিছে তেওঁ অসমৰ মানুহকে বিক্ৰী কৰিব খুজিছে গতিকে এই মানসিকতাটো মুখ্যমন্ত্ৰী আমি সঁচাকৈ দুৰ্ভাগ্য আমি গৰিহণা দিছোঁ কি ক'লে নহয় বিজেপিয়ে এইটো জইন কৰিলে কৰিব পাৰে বুলি ক'ব পাৰে মই জইন কৰোঁ নে নকৰোঁ সেইটো মোৰহে কথা মই যদি বিজেপিত জইন কৰিব বিচাৰিলোহেঁতেন মই বহুত আগতে যাব পাৰিলোহেঁতেন মইতো কংগ্ৰেছৰ পৰা মই বিজেপিত যোৱা নাই নহয় মই কংগ্ৰেছৰ পৰা তৃণমূলত আহিছোঁ আৰু ফাইট কৰিবৰ কাৰণে এগ্ৰেছিভলি ফাইট কৰিবৰ কাৰণে গতিকে মোকতো বহুত অফাৰ আগতেই দিছিলে আমিতো যোৱা নাই নাই সেইটো শুনক কমলাক্ষই কি কৈছে নকৈছে মই তাৰ উত্তৰ নিদিওঁ কমলাক্ষই এজন কাৰ্যকৰী সভাপতি মই এটা দলৰ সভাপতি মই কমলাক্ষৰ কথাত মই উত্তৰ নিদিওঁ নাই ভূপেন বৰাই যি কৈছে কওক বেলেগ পাৰ্টীয়ে কি কৈছে কওক আমি এটা বৃহৎ উদ্দেশ্যত লগ লাগিছোঁ দেশৰ
দেশৰ সংবিধান গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি ২৬টা দল লগ লাগিছোঁ ইণ্ডিয়া এলায়েন্স কৰি। গতিকে কোনোবা উশৃংখল মানুহে কিবা ক'ব পাৰে কাৰোবাৰ স্বাৰ্থত, কিন্তু আমি শেষ মুহূৰ্তলৈকে আমি চেষ্টা কৰিম যে আমি এনেকুৱা কোনো কথা নকওঁ যিবিলাক কথাই আমাৰ এই দলটো, আমাৰ এই যিটো ইণ্ডিয়া এলায়েন্সৰ মাজত মতবিৰোধ সৃষ্টি কৰি যাতে মহান উদ্দেশ্যৰ পৰা আমি যাতে আঁতৰি নাযাওঁ। আমাৰ মহান উদ্দেশ্য বিজেপিক প্ৰতিৰোধ কৰা, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰা। সেইটোৰ স্বাৰ্থত মই কমলাক্ষৰ ষ্টেটমেণ্টৰ মই কোনো উত্তৰ নিদিওঁ। দাদা, ইতিমধ্যে তৃতীয় মৰ্চাৰ কুচকাৱাজ চলি আছে AIUDF আৰু BPFৰ, এই সন্দৰ্ভত কি ক'ব? AIUDF BPFৰ ওপৰত ক'বলগীয়া বিশেষ নাই, এইকাৰণে নাইকিয়া। AIUDFটো মানুহে অলৰেডি AIUDF বেচিকেলি সংখ্যালঘু ৰাইজক লৈ, ইছলাম ধৰ্মৰ সংখ্যালঘু ৰাইজক লৈ এটা আৱেগ সৃষ্টি কৰি আজমল ডাঙৰীয়াই গঠন কৰিছিলে আৰু ৰাইজেও বিশ্বাস কৰিছিলে। কিন্তু এতিয়া পৰৱৰ্তী কালত শেহতীয়া যিটো বিজেপি চৰকাৰ অহাৰ পিছত AIUDFৰ যিবিলাক কথা বতৰা, চাল চলন আৰু যিবিলাক বিবৃতি, এইবিলাকৰ পৰা স্পষ্ট ইছলাম ৰাইজে, মুছলমান ৰাইজে বুজি পাইছে যে AIUDF হৈছে বিজেপিৰ বি টিম। ৰাইজেতো বুজি পাইছে, মানে মই মুছলমান ৰাইজৰ কথা কৈছোঁ, যিসকলে আজমলক নেতা হিচাপে আগবঢ়াই দিছিল। সেইসকল ৰাইজে এতিয়া বুজিছে যে এওঁ বিশ্বাসঘাতক, এওঁ ধৰ্ম নিৰপেক্ষতাৰ লগত কম্প্ৰমাইজ কৰি নিজৰ ব্যৱসায়িক সাম্ৰাজ্য সুৰক্ষিত কৰাৰ স্বাৰ্থত মুছলমান ৰাইজক বন্ধকত থৈ তেওঁ বিজেপিৰ লগত মিতিৰালি কৰিছে। গতিকে এই কথা ৰাইজে বুজি পাইছে। সেইকাৰণে AIUDFৰ অপ্ৰাসংগিক এতিয়া। এইবাৰ মুছলমান ৰাইজেও AIUDFক ভোট নিদিয়ে, বেলেগেতো নিদিয়েই, মুছলমান ৰাইজেও AIUDFক ভোট নিদিয়ে। আৰু BPFটোৰ কথা হৈছে কি, BPFটো আপোনাৰ ইয়াত সুদীৰ্ঘকাল তেওঁলোকে কাউন্সিল চলালে, ৰাইজে বুজি পাইছে। এতিয়াতো BPFৰ কাম কি, তেওঁলোকে নিজৰ ভিতৰত, মই আজি কৈছোঁ যে বিজেপিয়ে আজি দুডাল লেকাম লগাইছে। এডাল লেকাম EPPLৰ প্ৰমোদ বড়োক লগাইছে, এডাল লেকাম হাগ্ৰামাক লগাইছে BPFৰ। আৰু হিমন্ত বিশ্বই ৰং চাই আছে। আজি বড়ো জাতিৰ মাজত ভাই মাজত লগাই দিছে সংঘাত। আগতে বড়ো জাতিৰ এটা ৰাজনৈতিক দল আছিলে BPF, বড়ো জাতিৰ গোটেই বড়ো সমাজৰ এটাই ৰাজনৈতিক দল আছিলে BPF। কিন্তু এই বিজেপিৰ কুচক্ৰান্তত হিমন্তই দুটা কৰি দিলে, BPF UPPL কৰি এতিয়া দুই বড়ো ভাইৰ মাজত আজি সংঘাত লগাই আছে। সেইবিলাক ৰাইজে বুজি পাইছে। গতিকে সেইকাৰণে এই দুটা দলৰ কথা বিশেষ ক'বলগীয়া নাই বুলি মই ভাবোঁ। নহয়, কোকৰাঝাৰ সমষ্টিটো আমিতো বিচাৰিছোঁ, কাৰণ আমাৰ সাংগঠনিক দিশৰ পৰা যে মানে যিটো ইণ্ডিয়া এলায়েন্সৰ যিবিলাক অংশীদাৰ দল, যদিও ২৬টা দল, ইয়াততো ২৬টা দল নাই। ইয়াত বেচিকেলি ইণ্ডিয়া এলায়েন্সৰ এইকেইটা দলহে ইয়াত আছে, মানে বিশেষকৈ BTR, কংগ্ৰেছ আছে কিছু পৰিমাণে, আমি তৃণমূল নতুনকৈ আহি আমি গোটেইখিনি সোমাইছোঁ, অলপ চেগা চুৰুকাকৈ CPM আছে ঠাই বিশেষে, আৰু বিশেষকৈ CPIটো ইমান তেনেকৈ নাই। যিয়ে নহওক বাকীবিলাক হয়তো আছে, কিন্তু মই বেচিকেলি এইকেইটা দলৰ কথা কৈছোঁ। বাকী অলপ চলপ ৰাইজৰ দল আৰু অকণমান জাতীয় পৰিষদ অকণমান আছে, কিন্তু বাকীবিলাক দল ইয়াত নাই। এতিয়া এই গোটেই দলবিলাকৰ ভিতৰত আমি তৃণমূল হৈছোঁ আটাইতকৈ শক্তিশালী। ইয়াত যদিও আমাৰ কোনো MLA নাই, MP নাই, বা আমাৰ আমি ইলেকশ্যন খেলাই নাই, কিন্তু আজি ১.৫ বছৰত আমি যি ধৰণে BTRত আমি তৃণমূল মানে অৰ্গেনাইজ কৰিছোঁ, আমাৰ যিবিলাক এক্টিভিটি আপোনালোকে দেখিছে, গাঁৱে ভূঞে সভা সমিতি আন্দোলন, এই গোটেই এক্টিভিটিবিলাকৰ পৰা, আৰু BTRৰ ৰাইজেও এইটো কথা কয় যে আমাক এটা নতুন লাগে ইয়াত। আমি BPFক টেষ্ট কৰিলোঁ, UPPLক পালোঁ, AGPক পালোঁ, কংগ্ৰেছক পালোঁ, BJPক পালোঁ, UDFক পালোঁ, আমি চবকে পালোঁ। গতিকে আমাৰ এইবিলাক পাৰ্টিৰ প্ৰতি আমাৰ এতিয়া অনীহা, ফেডাপ। গতিকে আমাক পশ্চিমবংগৰ মমতা দিদিয়ে তাত যি ধৰণে তৃণমূলক লৈ ৰাইজৰ কাম কৰিছে, তেনেকুৱা এটা দল আমাক BTRত লাগে, আৰু সেইকাৰণে তৃণমূলক BTRৰ ৰাইজে আঁকোৱালি লৈছে। নহয়, সেইটো ক'ব পাৰে, সেইটো কোৱাটো তেওঁলোকে নহয়, চব পাৰ্টিয়ে ক'ব পাৰে। এইটোতো কথাটো কোৱাত, চিটটো বিচৰাত সকলোৰে অধিকাৰ আছে, সেইটো বিচাৰিব। কিন্তু আল্টিমেটলি যেতিয়া চিট শ্বেয়াৰিং হ'ব, তেতিয়া বহুতবিলাক দিশ চিন্তা কৰা হ'ব।
সেইবিলাক গোটেইবিলাক দিশ চিন্তা কৰি তেতিয়া ডেফিনেটলি এটা পাৰ্টিহে পাব আৰু সেইটো আমি তৃণমূলে শেষ মুহূৰ্তত আমি পাম বুলি আমি আশাবাদী কাৰণ ডেফিনেটলি প্ৰথমতে সংগঠনৰ কথাটোৱেই চাব লাগে NDAক প্ৰতিৰোধ কৰিবলৈ প্ৰস্তুতিটো এইবিলাকেই এই ধৰক আমি আজি এনেকুৱাকৈ বিভিন্ন ঠাইত আমি লিডাৰশ্বিপ ট্ৰেইনিং আমি অলৰেডি লোকসভাৰ কাৰণে টকিং পইণ্ট কৰি কেনেকৈ ৰাইজৰ মাজত যাব লাগিব সেই ট্ৰেইনিংবিলাক আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ সভা সমিতি কৰিছোঁ জনসংযোগ কৰিছোঁ আৰু ২৬টা দল লগ লাগিছে যাতে ভোট বিভাজন যাতে নহয় বিৰোধীৰ তাৰ কাৰণে আমি সব লগ লাগিছোঁ গতিকে NDAক প্ৰতিৰোধ কৰিবলৈ এইবিলাকেই আমি ব্যৱস্থা লৈছোঁ আমি এতিয়া আপুনি যিটো কথা কৈছে সেইটো হৈছে হাইপথেটিকেল কথাত আমি উত্তৰ নিদিওঁ ধাৰণাৰ ওপৰত ধাৰণাটো আপুনি বহুত ধৰণে কৰিব পাৰে যিকোনো ধাৰণা কৰিব পাৰে গতিকে ধাৰণাৰ ওপৰত আমি উত্তৰ নিদিওঁ আমি পজিটিভ আমি এটা পজিটিভ চিন্তাধাৰালৈ সদায় আমি কাম কৰিছোঁ আমি কেতিয়াও নিগেটিভ নাভাবোঁ আমি চিট পামেই আৰু আমি জিকিমেই আমি তেনেকৈয়ে ভাবি আছোঁ না আমিতো ডিমাণ্ড কৰোঁতে আমি 5টা চিট ডিমাণ্ড কৰিছোঁ এইটো নিয়মেই এটা ডিমাণ্ডটোতো সদায় এটা কৰিবই লাগিব কিন্তু বাস্তৱিকতা গোটেই ইণ্ডিয়া এলায়েন্সৰ গোটেই তেখেতসকলৰ শীৰ্ষ নেতৃত্বই তলৰ গোটেই গ্ৰাউণ্ড ৰিপৰ্টবিলাক চাই তেওঁলোকে যেইটা চিট দিব কেইটা দিয়ে কি সিদ্ধান্ত হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব